আজি চৰাইদেউত উপস্থিত হ'বহি ইউনেস্কোৰ প্ৰতিনিধি। বিশ্ব দৰবাৰত চৰাইদেউ মৈদাম ক্ষেত্ৰ জিলিকাই তোলাৰ অসমীয়াৰ সপোন দিঠকত আজি পৰিণত হ'ব। শনিবাৰে চৰাইদেউত উপস্থিত হ'বহি ইউনেস্কোৰ প্ৰতিনিধি দল। দলটোত আছে বিশেষজ্ঞ লিমচিং চিয়াং। বিয়লি প্ৰায় 4:30 বজাত ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত উপস্থিত হ'ব দলটো। এই খবৰে চৰাইদেউবাসীৰ মাজত এক আনন্দময় পৰিৱেশৰ সৃষ্টি কৰিছে। ইউনেস্কোৰ বিশেষজ্ঞগৰাকী আগমনৰ আৰক্ষীয়ে নিৰাপত্তা দিশটো কটকটীয়া ব্যৱস্থা কৰিছে। 9 অক্টোবৰৰ বিয়লি পৰ্যন্ত বিশেষজ্ঞগৰাকীয়ে মৈদাম এলেকাৰ বিভিন্ন তথ্য সমল সংগ্ৰহ কৰিব আৰু এই তথ্যৰ ভিত্তিতে প্ৰতিবেদন দাখিল কৰিব দলটোৱে। প্ৰতিবেদনৰ প্ৰতি লক্ষ্য ৰাখি অহা বছৰৰ মাজভাগত চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হ'ব বুলি জানিবলৈ দিয়ে কৰ্তৃপক্ষই। শিৱসাগৰৰ পৰা চুলতানা বেগমৰ ৰিপৰ্ট, নিউজ 24 অসম। ক'ব মানে আজি যে আমাৰ ইউনেস্কো টিম আহিছে, খন্তেক পাছতে আহি আমাৰ অৱতীৰ্ণ কৰিব। তাৰ পৰা আমাৰ বিভাগীয় বিষয়ে আমাৰ কাৰ্যবাহী ডাইৰেক্টৰ কুলি বাইদেউ গৈছে ৰিচিভ কৰিবৰ কাৰণে, আৰু আমাৰ ডেপুটি ডাইৰেক্টৰ তাৰ পৰা আহিব আৰু চেণ্ট্ৰেল আৰ্কলজি তাৰ পৰা বিষয়ববীয়াৰ লগত আহিব আৰু ইয়াত আহি 3টা আদিবাসী আহি উপস্থিত হ'বহি। গতিকে আমি যিটো আশা কৰিছিলোঁ আমাৰ এই চৰাইদেউ অঞ্চল বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ব বা কৰিব লাগিব, আৰু তাৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি প্ৰচেষ্টা আজিলৈকে ধৰি আছে লৈ আছে, এই প্ৰচেষ্টা আমি সফল কৰিবৰ কাৰণে তেখেতৰ এই প্ৰচেষ্টাত বা তেখেতৰ এই আশা যিখিনি আছিলে এই আশাখিনি আমি পূৰ কৰিবৰ কাৰণে সকলো জনসাধাৰণে আমি উঠিবই লাগিছোঁ। বিভাগীয় বিষয়াসকল, বিভাগীয় মন্ত্ৰীসকল আৰু আমাৰ অসম চৰকাৰৰ মন্ত্ৰীসকল ইয়ালৈ দিনে আহি আছে বুলি ক'ব বেয়া নহয়, সকলোৱে আহি থকা কৰি আছে। যিবিলাক কাম কৰিলে আমাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ পোৱাৰ সম্ভাৱনা থাকে, সেই সকলোখিনি কাম কৰি তোলা হৈছে আমাৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত। আৰু প্ৰধানমন্ত্ৰীৰ যি আগ্ৰহ, প্ৰধানমন্ত্ৰীৰ আগ্ৰহৰ ফলশ্ৰুতিত আজি ভাৰতবৰ্ষত আমাৰ চৰাইদেউ অঞ্চল প্ৰতিষ্ঠা হ'ল, আৰু এই চৰাইদেউ অঞ্চলটো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় আমাৰ মুখ্যমন্ত্ৰীয়ে যিখিনি অব্যাহত ৰাখিছে, যিখিনি চেষ্টা কৰিছে, সেইখিনি আমি সফল হ'ম বুলি ভাবিছোঁ। নিশ্চয়, আপুনি অকল বিধায়কে নহয়, প্ৰকৃতিপ্ৰেমী হিচাপে যথেষ্ট আপোনাৰ অৱদান আছে। ঠিক তেনে ক্ষেত্ৰত আজি মৈদাম কেনেকৈ ধৰণে প্ৰস্তুতি চলাই? আমি বহুদিনৰ পৰা, এতিয়া নহয় আজি 20-25-30 বছৰ আগৰ পৰাই আমি এই অঞ্চলক কেনেধৰণে সুৰক্ষিত কৰি ৰাখিব লাগে, কেনেধৰণে আমি সংৰক্ষণ কৰিব লাগে, কেনেধৰণে আমি ইয়াত গছপুলি ৰোপণ কৰি এই অঞ্চলটো মৈদাম অঞ্চল আমি আটকধুনীয়াকৈ সজাই তুলিব পাৰি। বহুতো আমাৰ ইয়াত এই স্থানীয় যুৱক যুৱতী দল সংগঠনবিলাকে আহি বহু কষ্ট কৰিছে, বহু সময়ত আহি বিভিন্ন কাৰ্যসূচী লৈছে। তেখেতসকলক আমি ধন্যবাদ দিছোঁ। তেখেতসকলৰ